Good morning everyone and happy Diwali. আজি Diwali special পাপাই তন্দুৰী চিকেন বনাইছে সো হেকাৰণে মেৰিনেট কৰি থৈ দিছো আৰু এতিয়া ফ্ৰিজত 6 hours কাৰণে ৰেষ্ট কৰিবলৈ থৈ দিম মই এতিয়া ৰেডি হৈ গলো দিৱালীৰ কাৰণে আৰু বলক এতিয়া বাহিৰলৈ যাওঁ চাও কি হৈছে আৰু চাকি দিবলৈও টাইম আহিছে তো বলক এতিয়া চাকি জ্বলাইও হৈ গল আৰু বলক মই আপোনালোকক বাহিৰৰ পৰা দেখামগে আমাৰ ঘৰটো আজি কেনেকুৱা লাগিছে এফালে আমাৰ ঘৰটো মানে এফালে অলপ আন্ধাৰ হৈছে কাৰণে এটা আন্ধাৰ দেখি পাইছে এফালে চাকি দি থোৱা আছে লাইট লগোৱা আছে পিছফালেও আৰু এফালেও চাকি দি থোৱা আছে পুৰা ফটকা ফুটাই আছে আৰু মানুহবিলাকে ভণ্টিয়ে বিৰাট ভয় খাইছে start কৰিছো প্লেটিং কৰিবলৈ ফাৰ্স্ট সুইটস খিনি প্লেটত দিছো মাই দিছে এটো ইয়াত আছে আমাৰ ৰসগোল্লা আৰু এতিয়া আই গ'ল লালমোহন আৰু ৰসগোল্লা দুইটাই মোৰ বহুত ফেভাৰিট হয় মই তো সবে খাই ভাল পাওঁ পিছে এইফালে আছে আমাৰ পিজ্জা তুমি কেটা এইফালে আমাৰ পাৰ্টি ষ্টাৰ্ট হৈছে মানে সবে কিবা কিবি আমাৰ বাউন্ডাৰী মানুহবিলাকে লৈ নিছে আমি একেলগে খাইছো ষ্টাৰ্টিং কৰিছো ঘুগুনি আৰু আলু চপৰ পৰা এইফালে আছে মানস আংকল এইফালে আছে আন্টি এইফালে পাপা এইফালে মা ভণ্টি এইফালে ককা খাই আছে ককা হাই কৈ দিয়া হাই আছে আমাৰ টিয়াৰা ভণ্টি হাই কৈ দিয়া টিয়াৰা হাই এফালে আছে কুনাল আংকল আৰু এফালে সানি আন্টি থ্যাংক ইউ সেম টু ইউ আমাৰ আন্টি আৰু আন্টিয়ে কিবা কিবি ধেৰ সুইটস লৈ আনিছে আপোনালোকে দেখিছে কিমান ধুনীয়া একচুয়ালি এইটো আমাৰ এটা কিটি পাৰ্টি বুলিয়ে ক'ব পাৰো য'ত জেন্টসো আছে সব আছে আৰু ব্লগটো শেষলৈকে কিন্তু চাবলৈ নাপাহৰিব দেই বহুত ফূৰ্তি কৰিবলৈ বাকী আছে বহুত আৰু গেমছ খেলিবলৈও বাকী আছে সেইবিলাক দেখাম আপোনালোকে বহুত ভাল হ'ব চাই সেইকাৰণে চাব লাষ্টলৈকে গাইজ এতিয়া আমি খেলিব লৈছো তম্বোলা বহুত এক্সাইটেড হৈ আছো কেলে মই এইটো আগতে খেলি পোৱা নাই একচুয়ালি কি হৈছে ভয়েস ওভাৰ আহি গৈছে তো সাউন্ড বহুত মেশি টাইপৰ হৈ গৈছে মানুহ ধেৰ মানে আমাৰ ৰেন্ট হাউসৰ মানুহবিলাকো আন্টি আংকল সব মাতিছো এতিয়া আপোনালোকে চাব কিন্তু দেই ব্লগ লাষ্টটো বহুত এনজয় কৰিব আপোনালোকে শিকিব পাৰিব তম্বোলাটো কি হয় মোৰ নম্বৰ আহিছে সেইকাৰণে মই যাওঁ ব্লগ দেখিবলৈ চাই দিব এতিয়া মোৰ নম্বৰ আহিছে মই একচুয়ালি বুজি নাপাওঁ এইটো কেনেকুৱা হয়তো আংকল মোক এবাৰ বুজাই দিয়ক এইটো কি কৰে আচ্ছা এইটো খেল হৈছে তম্বোলা তোমাৰ লগত এখন টিকেট থাকিব আচ্ছা ঠিক আছে নাম্বাৰ তাত এটা নাম্বাৰ পুল আপ কৰিম তেতিয়া নাম্বাৰটো আমি কৈ দিম যেতিয়া তোমাৰ নাম্বাৰটো ধৰি লোৱা 64 নাম্বাৰটো কল ফৰ কৰা হৈছে তুমি 64 নাম্বাৰটো তোমাৰ ইয়াত আছে ন 64 টো তুমি ফল কৰি দিবা আচ্ছা হা ঠিক আছে তেনেকৈ ঠিক তাৰ পিছত যদি তোমাৰ 36 কল ফৰ কৰিলে 36 ফল লৈ গ'ল ঠিক তেনেকৈ 86 এনেকৈ নাম্বাৰ কল যাৰ সবতছে লাইন এটা ৰো ফাৰ্স্ট ৰো সেকেন্ড ৰো থাৰ্ড ৰো মই একো বুজি পোৱা নাই খালি খেলি থাকিলে গম পাই যাম ওকে তেতিয়াহ'লে আপুনিও চাই থাকক গম পাই যাব তেতিয়াহ'লে ষ্টাৰ্ট হৈছে গেম 2 মোৰ শ্বট নাই চ' ফাৰ্স্ট যাৰ তম্বোলা হৈ গৈছে আচ্ছা ক'ব নালাগে একচুয়ালি ইয়া খেলি আছো আমি নাম্বাৰ আহিছে সেকেন্ড 61 যিটো মোৰ শ্বট নাই মোৰ শ্বট এফালে সব মোৰ এটা 1 2 3 52 আছে নি 52 নাই বাট মই ভালে খেলি আছো এতিয়া অলপ লাগটো ভাললে আহিছে মানে আমাৰ সানি আন্টি ফাৰ্স্ট ৰো এটা কমপ্লিট হৈ গ'ল সো আৰু কংগ্ৰেচুলেশনস মানে জিকা নাই এতিয়ালৈকে কমপ্লিট নো এইটো মোৰ কাৰ্ড হয় এইটো মোৰ কাৰ্ড আন্টি আকৌ সেকেন্ড ৰো ফিল আপ হৈ গ'ল সো আন্টি কংগ্ৰেচুলেশনস ওয়ান্স अगेन वेलकম মোৰ নাহিছে আঙ্কলে ফুল হাউস জিকি গ'ল তো আমাৰ ফাইনেল উইনাৰ হৈছে এপ্লে আঙ্কল গিফট পাইছে কংগ্ৰেচুলেশনস আৰু এপ্লে মোৰ কাৰ্ডখন ক'ত গ'ল মোৰ কাৰ্ডখন যে অকল এটা নাম্বাৰ আছিল
বাদ দিয়ক অকল এটা নম্বৰ আছিলে নোৱাৰিলোগৈ আৰু মই আনলাকি জানে একদম মাথা খাৰাপ হৈ যায় কিবা এতিয়া লাষ্ট আৰু দুটা গেম বাকী আছে এটা খেলিম জাষ্ট টাইম পাছৰ কাৰণে আৰু এটা খেলিম আমি কুইক লটাৰী যিটো আশা কৰিছোঁ যে আমি জিকিম বুলিছোঁ আপোনালোক ব্লগটো শেষৰ কাৰণে চাই থাকক তেতিয়া গম পাই যাব যে মই জিকিলোঁ নে নাই জিকা নে মই আনলাকি নে লাকি চাই থাকক এতিয়া আমি মিউজিক শ্বেয়াৰ খেলা ষ্টাৰ্ট কৰি দিলোঁ এতিয়া চাওকচোন ফাৰ্ষ্ট ৰাউণ্ডত কোন আউট হ'ব এতিয়ালৈকে হোৱা নাই হৈ আছে আৰু এয়া এতিয়া চাগে মোৰ মতে মীনাক্ষী আণ্টি আউট হ'ব মীনাক্ষী আণ্টি আউট আৰু এতিয়া আকৌ গেমটো ষ্টাৰ্ট কৰিছোঁ এতিয়া আহি গ'ল আমাৰ ছেকেণ্ড ৰাউণ্ড এখন শ্বেয়াৰ আমি কমাব লাগিব এইফালে পুৰা দৌৰা-দৌৰি হৈ আছে কোনে চকী পাবও নাপায় আই থিংক মই আউট হ'ম এইয়া মই আউট হৈ গ'লোঁ মোৰ ইমান বেয়া লাগে নকেলে গ'ল নাই খতম হৈ গ'ল আৰু খুচ নাই শেষ মই আউট হৈ গ'লোঁ মোৰ কিমান দুখ লাগিছে মই একো এটা গেমত নিজিকিলে কেনেকৈ হ'ব বাৰু এতিয়া আছে আমাৰ অকল চানি আণ্টি আৰু মোৰ মা মাই ডিয়াৰ মাদাৰ আৰু আছে আমাৰ দীপিকা আণ্টি চানি আণ্টি পূৰা আৰু খেলি মেলি পূৰা এক্সাইটেড চানি আণ্টি বহুত ষ্টাইলত আহিছে আজি আমাৰ চানি আণ্টি দীপিকা আণ্টিও ষ্টাইলতে আহিছে মামাও পূৰা ষ্টাইল মাৰি আছে এতিয়া চাওঁচোন কোন আউট হ'ব কোন আউট হৈ পায় বা গানটো ষ্টপ নহৈছেই এয়া হৈ গ'ল আমাৰ মা আউট হ'ল চ' ছেড এতিয়া হৈ গ'ল আমাৰ লাষ্ট ৰাউণ্ড ফাইনেল ৰাউণ্ড মানে এতিয়া চব গেম খেলি হৈ গ'ল মিউজিক শ্বেয়াৰ জিকিলে দীপিকা আণ্টি আৰু এইখিনি যিখিনি তন্দুৰী চিকেন মেৰিনেট কৰি থৈছিলোঁ এতিয়া গ্ৰিল কৰি আছোঁ শেষ হৈ গ'লে গ্ৰিল হোৱাৰ পিছত সিজি গ'লে দেখাম আৰু এতিয়া পূৰা ডিনাৰ এৰেঞ্জ কৰি হৈ গ'ল এইফালে আছে তন্দুৰী চিকেন গ্ৰেভি আৰু ডাল ফ্ৰাই আৰু পোলাও যিটো মোৰ বহুত ফেভৰেট গোটেইখিনি আইটেমে মই খাই বহুত ভাল পাওঁ মই খাই লৈছোঁ আকৌ লগ পাম এইফালে মই এতিয়া দেখাম যে লটাৰীত কি জিকিলোঁ এইখিনি মই জিকিছোঁ মায়ে কিবা কিবি জিকিছে সেইখিনি তাত আছে ভিতৰত মই আকৌ নানোগৈ এইখিনি জিকিলৰ ষ্টক নেকি কমেডি ভণ্টি ইয়াৰ যিটো কভাৰটো সেইটো অলৰেডি খুলিয়ে দিলে সেইটো কাৰণে খোলা ভিমবাৰকৈ দেখাইছোঁ আৰু মই মই যে বহুত ছেড কিয় জানে মই যে টম্বলত নিজিকিম মোৰ তাত জিকা বহুত মন আছিলে কিন্তু মই জাষ্ট জিকো মানে 63 লাগে এণ্ড চব মানে ছেইম লেভেলতে আছে যদি মই ফাৰ্ষ্ট তাহাঁততকৈ আগত যদি মই 63টো পাই যাওঁহেঁতেন তাহাঁতৰ নম্বৰটোতকৈ আগত চ' তেতিয়া মই জিকি গ'লোহেঁতেন এণ্ড মই বহুত ভাল গিফ্ট এটা পালোঁহেঁতেন বাট কি ক'ব আৰু এনেই আমি জাষ্ট ফূৰ্তিৰ কাৰণে খেলিছোঁ গিফ্টটোনো কি আৰু অহা যোৱা কৰি থাকিব এইবিলাক ফূৰ্তিটোৱেই মেইন বহুত ফূৰ্তি কৰিলোঁ আশা কৰিছোঁ যে কাইলৈ দিৱালীটোতো বহুত ফূৰ্তি কৰিম বুলি তেতিয়াহ'লে আজিৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ আকৌ নেক্সট ব্লগটো কাইলৈ দিৱালীত ষ্টাৰ্ট কৰিম কাইলৈ বহুত স্পেচিয়েল খানা আপোনালোকে দেখা পাব মানে মিছ নকৰিব হা মোৰ আপকামিং ভিডিঅ'বিলাক বহুত ইণ্টাৰেষ্টিং হ'ব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্টটো নকৰিলেও হ'ব খালি আপোনালোকে যিটো বেল আইকনটো আছে সেইটো ক্লিক কৰি দিব তেতিয়া মোৰ চব আপকামিংছ নতুন ব্লগবিলাকৰ ন'টিফিকেশ্যনটো পাই থাকিব বাই গুড নাইট এণ্ড হেপী দিৱালী টু এভৰিৱান